Hello guys, welcome to my YouTube channel. আজি আকৌ মই আহিলো ভিডিঅ' বনাম বুলি ভাবিলো নতুন ৰেচিপি এটা আনিছো আৰু আপোনালোকে চাব ভিডিঅ'টো নাচালৈকে আৰু প্লিজ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ'টো লাষ্টলৈকে চাব আপোনালোকে আৰু মই কি বনাম আপোনালোকে চাই ল'ব No, I don't wanna waste what's left. And on we'll go through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go through the wastelands, through the highways. And on we'll go. ভালে মাংসখিনি কাটি হ'ল মাংসখিনি চাব পাৰে বহুত ধুনীয়া হৈছে কাটা ধুনীয়াকৈ পিচ পিচ কৰি ল'ব আপোনালোকেও চাওক ধুনীয়াকৈ হৈ গৈছে আৰু ইফালে মই আলুখিনি অকণমান বইল কৰি লৈছোঁ আপোনালোকেও বইল কৰি ল'ব পাৰে আৰু ইফালে মাংসখিনি মেৰিনেট কৰি থোৱা আছে হালধি আৰু নিমখ দি ধুনীয়াকৈ আৰু ইফালে আলুৰ বইলখিনি আৰু ইফালে আদা নহৰু পেষ্ট আৰু কাঁচ জলকীয়া কেইটামান আৰু পিঁয়াজ আৰু ইফালে মছলা কেইটামান ব্যৱহাৰ কৰিছোঁ মই আপোনালোকক কৈ দিম বাৰু আৰু কাঁচ জলকীয়া আৰু হালধি আছে চলো এতিয়া আমি বনাওঁ আৰু ইফালে মই বিলাহী থবৰ কাৰণে নেমু ৰস লৈছোঁ নেমু ৰস আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু এতিয়া আমি বনাওঁ মাংসখিনি কেৰাহী গৰম হ'ল কেৰাহী গৰম হৈছে এতিয়া আমি জুইখিনি অকণমান কমাই দিওঁ আৰু পাঁচফোৰণ লগালোঁ পিঁয়াজখিনি দি দিম এতিয়া এনেকৈ পিঁয়াজখিনি দি দিব ধুনীয়াকৈ আৰু কাঁচ জলকীয়া কেইটাও দি দিছোঁ লগতে সেইটো ভালকৈ ব্ৰাউন হোৱাকৈ ভাজি ল'ব আপোনালোকে ধুনীয়াকৈ ভাজি ল'ব এনেকৈ ইফালে ভাজাখিনি হৈ গৈছে পিঁয়াজখিনি ধুনীয়াকৈ ভাজি হৈছে আৰু ইফালে আদা নহৰু পেষ্টখিনি দি দিছোঁ মই আদা নহৰু পেষ্টখিনি দিছোঁ ধুনীয়াকৈ এইটো মিক্স কৰি ল'ব ধুনীয়াকৈ ভাজি ল'ব আৰু এনেকৈ ভাজি ল'ব কিমান ধুনীয়া গোন্ধ আহিছে জিভাৰ পানী পৰি গৈছে আৰু মোৰ আৰু ইফালে আমাৰ অলমষ্ট আদা নহৰুখিনি ভাজি হ'ল এতিয়া মাংসখিনি ল'ব মাংসখিনি মেৰিনেট কৰি থোৱা আছিলে আৰু মাংসখিনিও আপোনালোকে এনেকৈ ধুনীয়াকৈ মিক্স কৰি ল'ব ধুনীয়াকৈ এনেকৈ বনাই ল'ব
খাওঁ লাগিছে আৰু দেই। ধুনীয়াকৈ এনেকৈ আৰু এইখিনিত এতিয়া মই হালধি লগাম। হালধি এইটো নিজৰ ঘৰৰ খুন্দা হালধি আৰু লগাম গুড়ি জলকীয়া। গুড়ি জলকীয়াটো নিজৰে হয়, ঘৰৰে হয়। এইখিনি কালাৰৰ কাৰণে লগাইছোঁ মই, বেছি জ্বলা নহয় এইটো। আৰু লগাম ইফালে মই মছলাৰ ভিতৰত জিৰা গুড়ি লগাইছোঁ অকণমান, জিৰা, এইফালে ধনিয়া গুড়ি অকণমান আৰু বেছি নহয়। আৰু মিট মছলা অকণমান লগাইছোঁ। মিট মছলা অকণ লগাই দিছোঁ। এইফালে ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'ব আপোনালোকে। মাংসখিনিৰ ভিতৰত যাতে মছলাখিনি পূৰা মিক্স হয়, ধুনীয়াকৈ ভাজি ল'ব এনেকৈ। বঢ়িয়া। এইখিনি অকণমান ঢাকি থৈ দিব লাগিব। আৰু ইফালে আমি মাংসৰ পৰা তেল ওলাব ধৰিব। মাংসৰ পৰা তেলখিনি ওলালে, মাংসৰ পৰা তেলখিনি ওলাব ধৰিলে চাওক কিমান ধুনীয়া লাগিছে। আৰু ইফালে মই নেমু ৰসখিনি দি দিছোঁ। ইয়াৰ পিছত নেমু ৰসখিনি দি দিব আপোনালোকে। বিলাহী নাছিলে কাৰণে নেমু ৰস ইউজ কৰিছোঁ মই। নেমু ৰসখিনি দি দিছোঁ। আপোনালোকে ইউজ কৰিব পাৰে যদি বিলাহী নাথাকে ঘৰত, তেতিয়া নেমু ৰসখিনি দি দিব পাৰে। আৰু এইফালে আমাৰ মাংসখিনি ভাজি ধুনীয়াকৈ হৈ গৈছে। আৰু আমি এতিয়া আলুখিনি লগাম। আলুখিনি লগাব লাগিছে। আলুখিনি আৰু এইখিনি ভালকৈ মিক্স কৰি ল'ব। ধুনীয়াকৈ মিক্স কৰি ল'ব এনেকৈ। কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাব। আৰু বনায়ো খাই চাব আপোনালোকে, এবাৰ ট্ৰাই কৰি চাব। বহুতেই ধুনীয়া গোন্ধ। আৰু এতিয়া এইখিনি অকণমান ঢাকি থৈছোঁ। আৰু এইফালে আমাৰ ধুনীয়াকৈ আলুখিনিও সিজিছে আৰু বহুতে ধুনীয়া লাগিছে। বহুতে খাবলৈ ইমান বঢ়িয়া লাগিব নহয়। প্লিজ গাইজ আপোনালোকে ট্ৰাই কৰি চাব দেই। আৰু এইফালে মই গৰম পানী দি গৰম পানীখিনি ইয়াত ঢালি দিছোঁ। আপোনালোকে যিমানখিনি খায় জোলটো ইমানখিনি ঢালি দিব। ধুনীয়াকৈ উতলিব দিমটো। আৰু ইফালে আমাৰ মাংস উতলিলে আৰু মাংসখিনি উতলি ধুনীয়াকৈ হৈ গৈছে আৰু ৰেডি হ'ল আৰু আমাৰ এতিয়া নমাব হ'ল। আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। মাংসখিনিও নমাব হ'ল আৰু ইফালে আমাৰ মাংস ৰেডি। মাংসখিনি চাব পাৰে কিমান ধুনীয়া হৈছে। আৰু আপোনালোকে চাই যদি ভিডিঅ'টো ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই গাইজ।